समायना रमायना जोहोलावफुरि पार्कआ आखाइ फायखननानै लिंहरदों। गोदान बोसोरखौ बरायनायजों लोगोसे समायना रमायना बिबारनि गोजोननाय लानो हागोन। बिटिआरनि सिङाव थानाय तामुलपुर जिल्लानि सुक्लाय सेरफां बियामनि बेन्दोंआव थानाय सुक्लाय दैसानि सेराव थानाय जोहोलावफुरि बिबारबारिया समायना रमायना मोगथां महराव नुनो मोनबाय। गोदान बोसोरखौ बरायनायजों लोगोसे जोहोलावफुरि बिबारबारियाव दान्दिसे सम गावनि गोसोखौ गोजोनग्लाय होफैनो हागोन। बे जोहोलावफुरिया बायदिसिना मैया गाबनि बिबार नुनायजों लोगोसे उन्दै उन्दै गथ'फोरनि बायदिसिना गेलेहोनानै गोजोननाय होनो हागोन। बेनि अनगायैबो साखाथियाव थानाय सुक्लाय दैसानि सेराव बोसोर गोदानखौ बरायनायजों लोगोसे लावखार ओंखाम जानो हागोन। ओनसोलनि सुबुंफोरा फोरमायनाय बादिब्ला गोलाव सम गोबां हाग्रा जानानै दंमोन, नाथाय दायो 29 नं सुक्लाय सेरफां बियाबाव रनेन्द्र नार्जारि बिथाङा देरहासार जानाय लोगो लोगो 2 बोसोरनि गेजेरावनो जोहोलावफुरि बिबारबारिखौ गोबां नाजानानै समायना महर खालामनानै होदों होननानै फोरमायदों। बे जोहोलावफुरि बिबारबारिनि गाहाय दरखंखौ रायजो राजानि थाखाय साननैसोनि गेजेरावनो बेखेवनानै होनाय जासिगोन। হয়, শুক্লাইত আমাৰ বিটিচিৰ এম ডাঙৰীয়াৰ উদ্যোগত ইয়াত ইমান ধুনীয়া এখন পাৰ্ক নিৰ্মাণ কৰা হৈছে। ইয়াত নানা বিৰঙৰ ফুল আৰু গছ গছনি ভাল লাগিছে। আজি আহিছোঁ, ইয়াত চাবলৈ আহিছোঁ আৰু তেওঁলৈ ধন্যবাদ যে ইমান ধুনীয়াকৈ পাৰ্কখন সজাই পৰাই তুলিছে। গতিকে ভাল লাগিছে আৰু বিশেষকৈ এতিয়া যিহেতু বগামাৰিত পিকনিক খাবলৈ বহুতো দূৰ দূৰণিৰ পৰা পৰ্যটক আহিব, গতিকে এই পাৰ্কখনত আহিলে ভাল পাব তেওঁলোকে। আৰু ল'ৰা ছোৱালী সুন্দৰকৈ খেলা ধূলা কৰিবলৈ সৰু সৰু ল'ৰা ছোৱালীৰ ইয়াত পাৰ্কতেই মানে আটক ধুনীয়াকৈ খেলিবলৈ বহুত সঁজুলি আছে। আৰু মই সকলোকে অনুৰোধ জনাইছোঁ যে এই পাৰ্কখনত আহক আৰু ধুনীয়াকৈ উপভোগ কৰক ইয়াৰ সৌন্দৰ্য। আৰু মই আশা কৰিছোঁ ভৱিষ্যতেও এই পাৰ্কখনক লৈ বিটিআৰ চৰকাৰে যেন আৰু গুৰুত্ব দিয়ক। আৰু বিশেষকৈ ৰনেন্দ্ৰ নাৰ্জাৰী ছাৰক আমি ধন্যবাদ জনাইছোঁ যে তেওঁ যে এইখিনি উদ্যোগ লৈছে আৰু এই অঞ্চলত এখন ইমান ধুনীয়াকৈ পাৰ্ক বনোৱাৰ বাবে মই তেওঁক ধন্যবাদ জনাইছোঁ। আপুনি ক'ৰ পৰা আহিছে? মই গুৰাচুৰৰ পৰা আহিছোঁ, নিউজ সংক্ৰান্ততে আহিছিলোঁ। গতিকে আজি পাৰ্কখনত সোমাই সঁচাকৈ বহুত ভাল পাইছোঁ। আৰু निजदिपिलि आं दिनै नावकाटा बे फुलबिबाराव फैनायाव आं ओरैबायदि गोसोखौ मोजां मोन्दों। बै जिब्रा बिबाराव जों गसंना दोङो, बे बिबारखौ नुनानै बे रायजोखौ नुनानै आं जोबोद आंनि जिउखौ मोजां गोथार महर गोदै सानना लाबाय आरो आरो रायजो राजाफ्रा एनेखौ बनायदों। आं बिराद धन्यबाद होदों आरो जिहेतु नैबेखौ बानायनायाव गोबां रां खरसा जादों, बेवहाय सरकारखौ मा खालामनो लुबैदों? सरकार जिहेतु गोबां रां खरसा खालामनानै नैबे पार्कखौ बानायदों, बे आं जाहाथे सरकारा आरो डेभेलप जाबावथों होननानै जोंखौ सहायकारि खालामबावबा, बे फुल बागानखौ मोजां खालामबावबा जोबोर मोजां मोनगोन आरो আজি আমি এই জয়লাগুৰি পাৰ্কখনৰ নাম তাৰমানে আগে পিছে শুনি আছিলোঁ, কিন্তু তাত মানে শুনি চাবলৈ বিৰাট মন গৈছিল। সেইকাৰণে আজি ইয়াত আহিছোঁ, আহি খুবেই ভাল লাগিছে। ইমান ধুনীয়া হৈছে। এই পাৰ্কখন আগৰ পৰা আছিল, তথাপি আমাৰ যিটো বিটিআৰ চৰ্দাৰ ৰনেন্দ্ৰ নাৰ্জাৰী ডাঙৰীয়া, তেখেতে পাৰ্কখনৰ লগত সদায় তাৰমানে সহযোগ কৰি আছে, কষ্ট কৰি আহিছে। তেওঁ বহুখিনি কষ্ট কৰি আছে আৰু তাত দেখিবলৈ পোৱা গৈছে তেওঁ গোটেইখিনি যিমানখিনি মানে ইয়াত মানে হেৰি কৰিছে, ফুলে চুলে বহুখিনি মানে ভাল লাগিছে আৰু খুবেই ভাল লাগিছে। আৰু ৰাইজক কি আহ্বান জনাব এইটো পাৰ্কৰ বিষয়ে? পাৰ্কৰ বিষয়ে আমি ৰাইজক জনাম, আজি আমি আহি কিনে যিটো দেখিলোঁ, আমি তেখেতসকলক ক'ম যে আপোনালোকে এনেকুৱা এখন পাৰ্ক আছে, তাত যাওক আৰু তাত তাৰমানে আমাৰ EMA ইমানখিনি মানে ইয়াত সহায় কৰি আছে। তাৰ পাৰ্কখন অহাৰ কাৰণে আমি সকলোকে মানে সঁহাৰি জনাম আৰু যে পাৰ্কখনত এবাৰ যাওক। পাৰ্কত কি চোৱাৰ কাৰণে কি কি আছে, যিটো আনন্দ লোৱাৰ কাৰণে? ইয়াত আনন্দ লোৱাৰ কাৰণে বহুখিনিয়ে দেখিবলৈ পোৱা গৈছে। ইমান ধুনীয়া ইয়াত মানুহ ফুল বা গছ গছনি যিমানখিনি দেখিবলৈ পোৱা গৈছে, এই পাৰ্কখনৰ পৰা আমাৰ ৰাইজৰ বহুতখিনি মানে আমাৰ হেৰিও হ'ব যে ইয়াৰ পাৰ্কখনত আহি আমাৰ যিটো অক্সিজেন, সেই অক্সিজেনখিনি আমি তাৰমানে ইয়াৰ পৰা আমি পাবলৈ সক্ষম হ'ম। পাৰ্কৰ পৰা আমি যিখিনি সেউজীয়া তাৰমানে গছ গছনি দেখিবলৈ পোৱা গৈছে, ইয়াৰ পৰা আমি অক্সিজেনখিনিও ল'ব পাৰিম। হয়তো আমি ৰাতিপুৱা যদি এপাক এই পাৰ্কখনত আহি আমি আমাৰ দেহৰ মন গোটেইখিনি তাৰমানে একদম সৌন্দৰ্য বা বহুখিনি তাৰমানে আমি
অক্সিজেন তাৰমানে পাবৰ কাৰণে সক্ষম হওঁ। আৰু ইয়াত পাৰ্কখনত আমাৰ যিবিলাক তাৰমানে ল'ৰা ছোৱালী ইয়াত তাৰমানে বহুতখিনি খেল ধেমালিও আছে। এইখিনিৰ পৰা আমাৰ ল'ৰা ছোৱালী তাৰমানে খেলা মানে সা সৰঞ্জামখিনিও ইয়াত মানে যোগান ৰখা হৈছে। ল'ৰা ছোৱালী খেলিবলৈ পাব ইয়াত পাৰ্কখনত আহি কিনে।